নতুন বছৰৰ শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। আজিৰ এই সংবাদ মেলৰ যোগেদি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমবাসীক আৰু বিটিয়াৰবাসীক নতুন বছৰ 2021ৰ এফচুৰ তৰফৰ পৰা শুভেচ্ছা অভিনন্দন আৰু সাংগঠনিক আমি শুভেচ্ছা সকলোকে আমি যাচিছোঁ। আশা কৰোঁ যে নতুন বছৰৰ অসমবাসীৰ যি শান্তি সম্প্ৰীতি এনাজৰীৰে আমি সমন্বয়েৰে একেলগে আমি বাস কৰিব পাৰিম। অসমৰ উন্নয়ন অসমৰ জ্বলন্ত যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ ওপৰত আগন্তুক 2021ত এটা সমাধানৰ বছৰ হিচাপে আমি পাম আৰু এই আহি থকা বছৰটো যাতে সকলোৰে জীৱনত সকলোৰে সমাজত বা সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে এটা সমস্যা সমাধানৰ আৰু শান্তিৰ এটা বছৰ হিচাপে প্ৰতিষ্ঠা হয় বা এইটো শান্তিৰ বছৰ হিচাপে আমি পাবলৈ পাৰোঁ। তাৰ কাৰণে ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আশা কৰোঁ যে আগন্তুক যি বছৰ 2020 বছৰটো যেনেকুৱাকৈ গ'ল, ইয়াত মহামাৰী কৰোণা ভাইৰাছ মানৱ জাতিৰ কাৰণে যি এটা ভয়ংকৰ সৃষ্টি ইয়াত কৰিলে, সেই পৰিৱেশটো যাতে আগন্তুক 2021 চনত যাতে এইটো নাথাকে আৰু মানৱ জাতিয়ে যাতে নিৰ্ভয়ে জীয়াই থাকিব পাৰে, নিজৰ কাম কাজক লৈ পেলাই যাতে সকলোৱে সুচাৰুৰূপে কৰিব পাৰে, তাৰ কাৰণেও মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শান্তি সম্প্ৰীতি এনাজৰী সমন্বয় প্ৰতিষ্ঠা কৰি পেলাই অসমখন এটা ভাতৃত্ববোধৰ মিলাপ্ৰীতিৰ এটা ভূমি হিচাপে বা আমাৰ যিখিনি কলা সংস্কৃতি ভাষা ভাষী আছে সকলো দিশত যাতে আমি আগুৱাই যাব পাৰোঁ, শিক্ষা দীক্ষা ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই অসমত বা বিটিয়াৰত আমি সকলো জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই আমি কাম কৰিব বিচাৰিছোঁ। আৰু এই এটা বাৰ্তা বা এই এটা বাণীৰে আমি সদায় কাম কৰি যাম। আমি সদায় সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন বিচাৰোঁ, শান্তি বিচাৰোঁ আৰু সম্প্ৰীতি আমি গঢ়িব বিচাৰোঁ। এই সমন্বয় যাতে সকলো দল সংগঠন সকলো জাতি জনগোষ্ঠীয়ে যাতে আঁকোৱালি লয়, এই কাৰণে মই নতুন বছৰৰ খুবেই আশাবাদী আৰু এই নতুন বছৰ সকলোৰ কাৰণে যাতে এটা ভাল বছৰ হিচাপে পৰিগণিত হয়। সকলোৰে যি আশা আকাংক্ষা এইটো যাতে প্ৰতিফলিত হয় আৰু সকলোৱে এই বছৰটো যাতে ভাল ধৰণে উপভোগ কৰিব পাৰে, এই কাৰণে মই অসমবাসীলৈ এই বাৰ্তা মই প্ৰেৰণ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে যোৱাকালি অসম বিধানসভাত শীতকালীন অধিৱেশনত বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে যি এটা বিল আনি পেলাই ইয়াক সৰ্বসন্মতিভাৱে পাছ কৰা হ'ল। আৰু তাৰ লগতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যি বিটিআৰ চুক্তিত লিপিবদ্ধ আছিল, বড়ো ভাষা সহযোগী ভাষা এইটোও লিপিবদ্ধ আছিল। সেই দুইটা বিল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ বিত্ত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত একেলগে অসমৰ বিধানসভাত মজিয়াত ৰুলিং আৰু বিৰোধী উভয় সদনে সৰ্বসন্মতিভাৱে যি গৃহীত কৰিলে, ই এটা হিষ্টৰিক ষ্টেপ, এইটো এটা ঐতিহাসিক এটা দিন বুলি মই ক'ব বিচাৰোঁ। আৰু বড়োসকলক যি মৰ্যাদা দিলে এই চুক্তিৰ যোগেদি বা অসম চৰকাৰে এই চুক্তিক ৰূপায়ণৰ ক্ষেত্ৰত যিখিনি আগভাগ ল'লে, মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে অসমৰ বিত্ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গোটেই চৰকাৰখনক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা মই যাচিছোঁ। আৰু আহি থকা সময়ত যাতে যিখিনি দফাবিলাক ৰূপায়ণ কৰাৰ কাৰণে এতিয়া আৰু বাকী আছে, সেই দফাবিলাক পৰ্যায়ক্ৰমে যাতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে দায়িত্ব সহকাৰে কাম কৰে। দ্বিতীয় কথাটো হ'ল যে যোৱা এই মাহৰ শেষত পিনি আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক জালুকবাৰীৰ যি PWD গেষ্ট হাউচ আছিল তাত আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি মিলিত হৈছিলোঁ আৰু তাতে আমি এটা স্মাৰক পত্ৰ প্ৰদান কৰিছিল। সেই স্মাৰক পত্ৰত আমি স্পষ্ট ভাষাৰে আমি লিখিছোঁ
যে শান্তি যেহেতু প্ৰতিষ্ঠা হ'ল শান্তি যেহেতু ইয়াত বিৰাজমান হ'ল আৰু এতিয়া চুক্তি ৰূপায়ণৰ লগতে বাকি কাম কাজখিনি কৰিব লাগে তো যিখিনি একৰ্ডৰ দফাত লিখা আছিল যে সকলো লিডাৰ আৰু কেডাৰ যি NDBৰ তেওঁলোকৰ কেছ নিষ্পত্তি কৰা সেই বিষয়ে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু কেছ নিষ্পত্তি হওঁতে নিশ্চয় সময় লাগিব পৰ্যায়ক্ৰমে কিন্তু জেলত ৰঞ্জন দৈমাৰী ডাঙৰীয়াকে ধৰি NDB আৰু NDBSৰ আটাইবিলাক লিডাৰ আৰু কেডাৰবিলাক এতিয়াও জেলত বন্দী হৈ আছে তো তেওঁলোকক মুকলি আকাশত আনিব লাগে বা তেওঁলোকক মুকলাই দিব লাগে এই কথাটো আমি তেওঁক দাবী জনাইছোঁ আৰু তেওঁ ইয়াৰ প্ৰতি সন্মতি জনাইছে আৰু আগন্তুক দিনত আলাপ আলোচনাৰ মাজেদি ইয়াৰ এটা মীমাংসা ওলাব বুলি তেওঁ আমাক আশ্বাস দিছে তৃতীয় কথাটো হ'ল যে পাৰামিলিটাৰী আৰু আৰ্মি লগতে পুলিচত যি মানে ভৰ্তি কৰিব লাগে এই দফাত যি লিখা আছিল সেই দফাত লিখা মতে আগন্তুক জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰ একেলগে মিলি বা বিটিআৰ চৰকাৰ একেলগে মিলি সেই যি দফা ৰূপায়ণৰ কাৰণে বা ভৰ্তি যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ এইটো কৰিব লাগে এই কথাটো আমি আগন্তুক দিনত আমি চৰকাৰৰ তৰফৰ পৰা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি আশা কৰিম আৰু চৰকাৰে যাতে এইটো সময় সাপেক্ষে এইটো কৰে এই কথাটো মই ব্যক্ত কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা সংগঠন হিচাপে আমি নতুন বছৰত কিছু কাৰ্যপ্ৰণালী বা কাৰ্যপন্থা আমি হাতত ল'ম যেহেতু শিক্ষা এটা জাতি এটা ৰাজ্য বা দেশৰ মূল মানে ভেটি আৰু শিক্ষাৰ অবিহনে কোনো দেশ বা জাতি বা সমাজ কেতিয়াও আগলৈ যাব নোৱাৰে তো নিখিল বড়ো ছাত্ৰ সন্থা যোৱা 15 বছৰে গুণগত শিক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু আজি তাৰিখত আমি আগন্তুক যি বছৰ আছে আহি থকা বছৰত গুণগত শিক্ষাক লৈ পেলাই অধিক কাম কৰিবৰ কাৰণে আমি ইয়াত মানে ঠিক কৰিছোঁ কিয়নো নিউ এডুকেশ্যন পলিচি 2021ত এইটো ইয়াত লাগু হ'বলৈ গৈ আছে আৰু তাৰ যোগেদি যাতে প্ৰাইমাৰী স্তৰৰ পৰা আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা PG পৰ্যায়লৈকে সকলো যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনিক গুণগত শিক্ষা দিয়াত বা তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ় দিয়াত আমি গুৰুত্ব সহকাৰে ল'ব পাৰোঁ আৰু ইয়াৰ কাৰণে আমি কাউন্সেলিং কৰা মটিভেশ্যন কৰা শিক্ষকৰ লগত আলোচনা কৰা গাৰ্জেনৰ লগত আলোচনা কৰা ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি কেৰিয়াৰ কাউন্সেলিং মটিভেশ্যন বা বিভিন্ন যিখিনি কৰ্মসূচী আছে আমি এইটো ৰূপায়ণ কৰিম আৰু লগতে APSC আৰু UPSC মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি আগন্তুক দিনত আমি ঠিক কৰিছোঁ যে কোকৰাঝাৰ আৰু ওদালগুৰিত দুটা চেণ্টাৰেৰে যেহেতু আমি অৰিয়েণ্টেশ্যন কাৰ্যসূচী যোৱা 8-10 বছৰে আমি কৰি আহিছোঁ তো এতিয়া পাৰ্মানেণ্ট এটা চেণ্টাৰ স্থাপন কৰি পেলাই কোকৰাঝাৰ আৰু ওদালগুৰিত দুইটা চেণ্টাৰ আৰম্ভ কৰি আমি এইটো আৰম্ভ কৰিবৰ কাৰণে আমি এটা চেষ্টা হাতত আমি মানে ল'ম আৰু এই কাৰণে আমি ঠিক কৰিছোঁ আগন্তুক দিনত যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে APSC UPSCৰ যিখিনি কম্পিটিটিভ এক্সাম মেডিকেল ইঞ্জিনিয়াৰিঙৰ যিখিনি এণ্ট্ৰেন্স এক্সাম তাৰ কাৰণে তেওঁলোকে যাতে ভাল এটা তেওঁলোকে ফলাফল বা ইয়াৰ পৰা যাতে লাভ কৰিব পাৰে ইয়াৰ কাৰণে আমি আগন্তুক দিনত যেহেতু আন্দোলন এতিয়া আমি স্থগিত ৰাখিলোঁ বা আন্দোলন এতিয়া আমি অলৰেডি ছাছপেনশ্যনত ৰাখিলোঁ অস্ত্ৰ আন্দোলন এই গণতান্ত্ৰিক আন্দোলন যেহেতু আমাৰ এই অঞ্চলৰ পৰা নাইকিয়া হৈ গ'ল তো আমি শিক্ষা অৰ্থনৈতিক দিশত আমি কাম কৰিব বিচাৰিছোঁ আৰু এই কাৰণে যিবিলাক মেডিকেল ইঞ্জিনিয়াৰিং APSC UPSC কম্পিটিটিভ এক্সামত যাব বিচাৰে তেওঁলোকৰ কাৰণে আমি চেণ্টাৰ খুলিম দ্বিতীয় কথাটো হ'ল যিবিলাক ল'ৰা ছোৱালী অলৰেডি ড্ৰপ আউট হ'ল তেওঁলোকে বিভিন্ন কাৰণত পঢ়িবলৈ সুযোগ নাপালে বা তেওঁলোকে স্কুল কলেজ এৰিব লগা হ'ল তেওঁলোকৰ কাৰণে বডোলেণ্ড স্কিল মিছন নামেৰে এটা নতুন এটা আঁচনি তৈয়াৰ কৰি পেলাই স্কিল ভকেশ্যনেল ট্ৰেইনিং ITI সকলো ধৰণৰ যিখিনি কাৰিকৰী শিক্ষা আছে কাৰিকৰী যিখিনি ব্যৱস্থা আছে টেকনিকেল এডুকেশ্যন দি তেওঁলোকক কৰ্মসংস্থাপন দিয়া নিয়োগৰ ব্যৱস্থা কৰা চাকৰি বাকৰিৰ ব্যৱস্থা কৰা সকলো দিশক লৈ পেলাই আমি আগবাঢ়ি যাব কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি ঠিক কৰিছোঁ কিয়নো আমাৰ সাৰ্ভেত বৰ্তমান যথেষ্ট লক্ষ লক্ষ ল'ৰা ছোৱালী বা আমাৰ যুৱক যুৱতীসকলক নিবনুৱা হৈ আছে আৰু এই কৰোনা ভাইৰাছৰ সময়ত তেওঁলোকে আহি পেলাই কাম পোৱা নাই তেওঁলোকে কৰ্মহীন হৈ আছে তো তেওঁলোকৰ কাৰণে আমি এটা কাৰিকৰী শিক্ষা
বডোলেণ্ড স্কিল মিছন যোগেদি আমি কাম কৰি পেলাই তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ ধন্যবাদ অলপ দীঘলীয়া হ'ল ঠিক আছে ইম্পৰ্টেণ্ট টপিক আছে মান দেন অঁ কেঞ্চাৰ স্কুল নিখে নৱগঠিত বিটিআৰ চৰকাৰক আপোনাৰ আহ্বান কি থাকিব দে বেশিগুণ থলা কামি তাজমান দং হৈছে না আমি খুবেই আশাবাদী যে সুদীৰ্ঘ 15 বছৰৰ পিছত ইয়াত কোনো হত্যা হিংসা বা এনেকুৱা কোনো গণ্ডগোল নোহোৱাকৈ এইবাৰ বিটিআৰৰ নিৰ্বাচন সুকলমে পাৰ হৈ গ'ল আৰু বিটিআৰবাসী 32 লক্ষ জনসাধাৰণে সকলোৱে দলে বলে যোগদান কৰাৰ কাৰণে বা সজাগ হিচাপে সচেতন হিচাপে তেওঁলোকে এই নিৰ্বাচনত ভাগ লোৱাৰ কাৰণে এই নিৰ্বাচনটো সুকলমে হৈ গ'ল তাৰ কাৰণে আমি ৰাইজক ভোটাৰ ৰাইজক বা সৰ্বসাধাৰণ ৰাইজক আমি ধন্যবাদ জনাইছোঁ বিটিআৰত ৰাইজে সঁচা অৰ্থত যি পৰিৱৰ্তন বিচাৰিছিল আমি পৰিৱৰ্তনৰ এটা চৰকাৰ আমি পাবলৈ সক্ষম হৈছোঁ আৰু এই চৰকাৰখনে মিত্ৰজোঁটৰ চৰকাৰ UPPL বিজেপি আৰু GSPৰ এটা মিত্ৰজোঁটৰ চৰকাৰ নিখিল বড়ো ছাত্ৰ সন্থা আমি ৰাজনৈতিক ছাত্ৰ সংগঠন জাতীয় সংগঠন এই অঞ্চলৰ সামাজিক সংগঠন হিচাপে এই চৰকাৰখনে পৰিৱৰ্তনৰ যি প্ৰতিশ্ৰুতি ৰাইজক তেওঁলোকে প্ৰদান কৰিছিল আশ্বাস দিছিল যাতে আহি থকা সময়ত সঁচা অৰ্থত তেওঁলোকে পৰিৱৰ্তন গ্ৰাছৰুটৰ পৰা বা নিম্ন স্তৰৰ পৰা সকলো যিখিনি সমস্যা ৰাইজে ভুগি থকা যিখিনি জলাঞ্জলি যিখিনি সমস্যা তেওঁলোকৰ অধিকাৰৰ কথা মাটি বাৰীৰ পৰা লৈ পেলাই শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক জীৱনত ৰাস্তা ঘাটৰ খোৱা পানী আঁচনিৰ পৰা লৈ আমাৰ মহিলা সবলীকৰণৰ পৰা লৈ পেলাই যিখিনি কাম কৰিব লগা আছে যিখিনি প্ৰতিশ্ৰুতি তেওঁলোকে কমিটমেণ্টত দিছিল নিৰ্বাচনী ইস্তাহাৰৰ সময়ত সেইবিলাক যাতে সুকলমে ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে আমি এই চৰকাৰখনক মানে প্ৰতি আমাৰ যথেষ্ট আমি আশাবাদী আৰু এই চৰকাৰে কৰিব নোৱাৰা বুলি কোনো কথা নাই তেওঁলোকে কৰিব পাৰিব কাৰণ তেওঁলোকে যথেষ্ট মনোবলেৰে বা যথেষ্ট গুৰুত্ব সহকাৰে গোটেই বিষয়বিলাক তেওঁলোকে কাম কৰিম বুলি আগবাঢ়ি আহিছে আৰু এই চৰকাৰখনৰ ওপৰত সকলো ৰাইজৰে এটা আশ্বাস আৰু বিশ্বাস আছে কাৰণ পৰিৱৰ্তন ৰাইজে নেতা পৰিৱৰ্তন দল পৰিৱৰ্তন চৰকাৰ পৰিৱৰ্তন মাত্ৰ বিচৰা নাই পৰিৱৰ্তন সঁচা অৰ্থত নেতা পৰিৱৰ্তন চৰকাৰ পৰিৱৰ্তন দল পৰিৱৰ্তনৰ লগতে ৰাইজৰ পৰিৱৰ্তন ৰাইজে বিচাৰিছে আৰু মই দৃঢ় বিশ্বাসী বা আশাবাদী যে এই চৰকাৰখনে হয় নিশ্চয় তেওঁলোকক সময় লাগিব তেওঁলোকে সকলোৱে নতুন আৰু চৰকাৰখনো নতুন দলো নতুন আৰু ইয়াৰ কাৰণে আমি ৰাইজে সময় দিব লাগিব আৰু এই সময়ৰ খাপত ফেচ মেনাৰত পৰ্যায়ক্ৰমে সকলো সমস্যাৰ প্ৰতি তেওঁলোকে নজৰ ৰাখি লক্ষ্য ৰাখি ভাল এটা পলিচি বনাই ভাল এটা প্লেনিং বনাই পেলাই সুস্থ শাসন সুশাসন গুড গভৰ্নেন্স আৰু দুৰ্নীতিমুক্ত এটা চৰকাৰ বা শাসন দিয়াৰ কাৰণে তেওঁলোকে যাতে হাতত লয় আৰু এই কৰ্মসূচী কাৰ্যসূচী প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ বসুমতাৰীৰ নেতৃত্বত যি UPPL লেড বিজেপি আৰু GSP চৰকাৰ আছে ডে 1ৰ পৰা মানে চৰকাৰৰ শপত গ্ৰহণৰ পিছদিনাৰ পৰাই তেওঁলোকে কাম কৰা আৰম্ভ কৰিছে আৰু ইয়াৰ কাৰণে ৰাইজে তেওঁলোকৰ পৰা আশা কৰিছে আৰু তেওঁলোকেও ৰাইজক এটা বিশ্বাস দিছে যে আগন্তুক দিনত বিটিআৰবাসী ৰাইজৰ সৰ্বাংগীন উন্নয়ন সম অধিকাৰ সম উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰি যাব আৰু আমি আশাবাদী আৰু যিকোনো ক্ষেত্ৰত তেওঁলোকে যদি কিবা কৰিব লগা ক্ষেত্ৰত যদি লেহেমীয়া কৰে বা কিবা কৰিব লগা ক্ষেত্ৰত তেওঁলোকে যদি ভুল কৰে নিখিল বড়ো ছাত্ৰ সন্থা আমি বাহিৰত থাকি পেলাই তেওঁলোকক এই ক্ষেত্ৰত আমি দেখুৱাই দিম বা তেওঁলোকক আমি হেঁচা প্ৰয়োগ কৰিম আৰু পৰিৱেশত আমি তেওঁলোকৰ লগত আলোচনা কৰি পেলাই ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাম বুলি আমি আজিৰ এই সময়ত আপোনালোকক মই জনাই দিলোঁ ধন্যবাদ হৈ গ'ল